Hello friends, মই সঞ্জয় আৰু আপোনালোকৰ মাজত লৈ আহিছোঁ 20টা মান সাইন্স জিকে। সো friends, মোৰ ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব। সব ভিডিঅ'টো শেষলৈ চাই থকা। নাম্বাৰ 1, গোবৰ শস্য আৰু শাক-পাচলিৰ অৱশিষ্ট অংশৰ পৰা কৃত্ৰিমভাৱে কেঁচুৰ দ্বাৰা উৎপন্ন কৰা সাৰক কি সাৰ বোলে? সো এনসাৰ হৈছে নাম্বাৰ সি, কেঁচু সাৰ। নাম্বাৰ 2, কেলছিয়াম সালফেট, মেগনেছিয়াম বাইকাৰ্বনেট আৰু সালফেট লৱণ দ্ৰৱীভূত হৈ থকা পানী কি বোলে? সো এনসাৰ হৈছে নাম্বাৰ বি, কঠিন পানী। নাম্বাৰ 3, তলত দিয়া কোনবিধ প্ৰদূষকৰ জৈৱ অৱনমন ঘটে? সো এনসাৰ হৈছে নাম্বাৰ ডি, ঘৰুৱা আৱৰ্জনা। নাম্বাৰ 4, অম্ল বৰষুণৰ পানীৰ pH-ৰ পৰিমাণ কিমানতকৈ বেছি হ'ব নালাগে? সো এনসাৰ হৈছে নাম্বাৰ ডি, 5.6। নাম্বাৰ 5, তলত দিয়া কোনবিধ প্ৰাণী প্ৰাথমিক উপভোক্তা নহয়? সো এনসাৰ হৈছে নাম্বাৰ সি, বাঘ। নাম্বাৰ 6, জীৱদেহত ঘটি থকা সকলোবোৰ জৈৱ ৰাসায়নিক পৰিঘটনা চলি থাকিবলৈ কি লাগে? সো এনসাৰ হৈছে নাম্বাৰ বি, পানী। নাম্বাৰ 7, তলত দিয়া কোনবিধ ৰোগ প্ৰদূষিত পানীৰ কাৰণে হয়? সো এনসাৰ হৈছে নাম্বাৰ সি, টাইফয়েড। নাম্বাৰ 8, গৰু, ছাগলী, হাতী আদি তৃণভোজী প্ৰাণীবোৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্গত? সো এনসাৰ হৈছে নাম্বাৰ বি, দ্বিতীয়। নাম্বাৰ 9, তলত দিয়াবোৰৰ কোনবিধ ঔষধি গছ নহয়? সো এনসাৰ হৈছে নাম্বাৰ সি, কলচী উদ্ভিদ। নাম্বাৰ 10, তলৰ কোন প্ৰকাৰৰ উদ্ভিদৰ পাতসমূহ কাঁইটলৈ ৰূপান্তৰিত হয়? সো এনসাৰ হৈছে নাম্বাৰ বি, মৰুচ উদ্ভিদ। নাম্বাৰ 11, তলত দিয়া কোনবিধ প্ৰাণীৰ বংশবৃদ্ধি মাছৰ দৰে হয়? সো এনসাৰ হৈছে নাম্বাৰ এ, ভেকুলী। নাম্বাৰ 12, শোষিত খাদ্যত নিহিত থকা শক্তিৰ মুক্তকৰণত জড়িত জৈৱিক প্ৰক্ৰিয়া কি বুলি জনা যায়? সো এনসাৰ হৈছে নাম্বাৰ এ, শ্বসন। নাম্বাৰ 13, খাদ্যৰ জটিল উপাদানবোৰক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰা জৈৱিক প্ৰক্ৰিয়াটো কি? সো এনসাৰ হৈছে নাম্বাৰ সি, পাচন। নাম্বাৰ 14, খাদ্য আহৰণ প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি জীৱসমূহৰ পৰিপুষ্টি কেই প্ৰকাৰৰ? সো এনসাৰ হৈছে নাম্বাৰ এ, 2 প্ৰকাৰৰ। নাম্বাৰ 15, কোনটো শব্দৰ সহায়ত বৃক্কত গঠন হোৱা পাথৰ মিহিগুৰিলৈ ভাঙি দিব পাৰি? সো এনসাৰ হৈছে নাম্বাৰ বি, অতি শব্দ। নাম্বাৰ 16, দাঢ়ি খুৰাবৰ সময়ত মুখ চাবলৈ কোনটো দাপোন ব্যৱহাৰ কৰা হয়? সো এনসাৰ হৈছে নাম্বাৰ বি, অৱতল দাপোন। নাম্বাৰ 17, শূন্যত পোহৰৰ দ্ৰুতিৰ মান কিমান? সো এনসাৰ হৈছে নাম্বাৰ এ, c = 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। নাম্বাৰ 18, কাঁচৰ প্ৰতিসৰণাংক 1.5 আৰু শূন্যত পোহৰৰ দ্ৰুতি 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড হ'লে কাঁচত পোহৰৰ দ্ৰুতি কিমান হ'ব? সো এনসাৰ হৈছে নাম্বাৰ ডি, 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। নাম্বাৰ 19, এজন নবীন প্ৰাপ্তবয়স্কৰ সুস্থ চকুৰ বাবে চকুৰ পৰা নিকট বিন্দুৰ দূৰত্ব কিমান? সো এনসাৰ হৈছে নাম্বাৰ এ, 25 চেণ্টিমিটাৰ। নাম্বাৰ 20, এটা ইলেক্ট্ৰন বা এটা প্ৰটনৰ আধানৰ মানক কি বোলা হয়?
সো এনসার হৈছে নাম্বাৰ চি মৌলিক আধান।